ৰন ঠন 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 বন্ধু বান্ধৱীসকল, কোনেনো উলিয়ালে আৰু এই ৰন ঠন ঠন নে কি কয় জানো পাই। শুনি পেলাই মোৰ ইমান হাঁহি উঠিছে, মই বোলো আজি ময়ো কৈ দিওঁ। এয়া দেখিছে নহয়, ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই আহি পাকঘৰত সোমালোহি। পাকঘৰত সোমাই গাখীৰ গৰম কৰিবলৈ লাগি গ'লোঁ, আৰু মানুহজনে কৈছে বোলে মোক আজি ফ্ৰাইড ৰাইচকে বনাই দিয়া আৰু ডিম দুটা বোলে ফ্ৰাই কৰি দিবা। আৰু এইফালে তেখেতৰ কাৰণে চালোঁ যে কালি ভাত কেইটামান আছে, আৰু সেইকেইটাৰ লগতে আৰু লগত দিবৰ কাৰণে কি আছিলে গম পায়নে, তিনিওটা ৰঙৰ, হালধীয়া, ৰঙা আৰু সেউজীয়া, গোটেই তিনিটা ৰঙৰ কেপচিকাম আছিলে। সেই কেপচিকাম আৰু অলপ বিনছ দি পেলাই তেখেতলৈ ফ্ৰাইড ৰাইচ বনাই দিলোঁ। আৰু বোলে অকল ফ্ৰাইড ৰাইচে নহ'ব নহয়, এইফালে আণ্ডাও ভাজি দিব লাগে। আৰু তেখেতৰ কাৰণে এয়া ডিম ভাজি আছোঁ। আৰু ৰজাৰ আদেশ প্ৰজাই পালন কৰিবই লাগিব, নহয়নে? আমাৰ মানুহজন কেনেকুৱা জানে, মই যদি বনাবলৈ ক'লে ন, মই যেনিবা নবনালোঁ ন, ক'ব ইমান আশা কৰি আছিলোঁ আজি খাম বুলি, এই কি বুলি কয় বনায়ে নিদিলা, এনেই আশা কৰি থাকিলোঁ, এনেই ক'লা বনাই দিম বুলি, এনেকৈ ক'ব। সেইকাৰণে বনাই দিলোঁ। আৰু এইফালে মতা মানুহবিলাক কেনেকুৱা আৰু, কাপোৰবিলাক পিন্ধি আহিব, ইফালে এটা দলিয়াব, সিফালে এটা দলিয়াব, দৰ্জাত এটা আঁৰিব, আকৌ আলমাৰী দৰ্জাখনত আঁৰিব, মানে আৰু গোটেই কাপোৰবোৰ য'তে ত'তে অকল আঁৰিবলৈহে চেষ্টা কৰি থাকে আৰু, মুঠতে অ'ত পেলাব ত'ত পেলাব, তেনেকুৱাই নহয়নে বাৰু? আৰু এইফালে ময়ো সেই বেটাও কম নহয় নহয়, বেটাই বাপেক দুইটাই একে, চব বস্তু মুঠতে পেলোৱা ধান্দা। আৰু সেয়া বস্তু বাহানি সামৰি পেলাই কাপোৰখিনি চালোঁহি। মোৰ মানে কাপোৰ আজি এইখিনি ধুই থৈ দিছোঁ, আৰু কালি কাপোৰখিনি শুকুৱাই নাই। এইকেইদিন যিহেতু বতৰ ডাৱৰীয়া, আৰু আমাৰ বেলকনিখনো সৰু হয়, কাপোৰবোৰ মেলিবলৈ বৰ অসুবিধা হয়। আৰু সেইকাৰণে কাপোৰ নুশুকালে আজি মোৰ কাপোৰখিনি আজি ধোৱাখিনি যে কেতিয়া মেলিম আৰু এইফালে বেটাও কম নে, সি শুই উঠি পেলাই স্কুললৈ তাক ওলাব কৈছোঁ, মানে শুই উঠি পেলাই ভেকশ্যন ধৰি আছে, তাৰ বোলে পেট বিষ হৈছে, সি বোলে স্কুল নাযায়। ইমান ভেকশ্যন ধৰিবপৰীয়া হৈছে নহয়, ইমান ডাঙৰ হৈ আহিছে, সি মানে একদম স্কুল যাব মন নাই, স্কুল নাযাওঁ বোলে। এবাৰ কৈছে লেট্ৰিন কৰিব লাগিছে, এবাৰ কৈছে পেট বিষাইছে। এইখন